नमस्कार गुड मॉर्निंग बेकल वेलकम बैक टू माय यूट्यूब चैनल गाइस আজি रानिंग मारि आटाइছোঁ এতিয়া আজি 2 মাহ 3 মাহৰ পাছত আজি মই ৰানিং মাৰিলোঁ 8 কিলোমিটাৰ মান মাৰিলোঁ মানে ফিটনেছৰ কাৰণে বহুত দিন প্ৰেক্টিছ কৰা নাই ন মানে বেছি নেমাৰিলোঁ আজি 8 কিলোমিটাৰ মাৰিলোঁ আপোনালোকে যদি প্ৰেক্টিছ কৰা নাই প্ৰেক্টিছ আৰম্ভণি কৰি দিয়ক কিয়নো আগন্তুক আৰু 9000 পট ওলাবলগীয়া হৈ আছে সেইখিনি কাৰণে প্ৰিপাৰেশ্যন চলাওক সকলোৱে ঠিক আছে মই আজি ৰাস্তাতে মাৰি দিলোঁ ৰাস্তাৰ আনকালে নেমাৰোঁ ফিল্ডত মাৰোঁ আৰু পুৰা ঘামি ডুবি পুৰা হেক দেখা নাই এবাৰ কৈছোঁ তোমালোকে প্ৰেক্টিছ কৰা সকলোৱে ভালদৰে আগন্তুক আহি আছে পোষ্ট ফিজিকেল ফিটনেছটো মেইন ঠিক আছে ফিজিকেল ফিটনেছটো যোনটো ফিজিকেল ফিটনেছ ন নিজৰ সেইটো পুৰা ক্লিয়াৰ কৰি থ'ব লাগে মই ফিটনেছৰ কাৰণে মাৰিছোঁ ইণ্টাৰভিউৰ কাৰণে নহয় ঠিক আছে মানে ফিজিকেলটো ঠিক ন ঠিক হ'লে মানে নিজৰে ভাল যদি ইণ্টাৰভিউ আহি যায় আগন্তুক মই ফালি দিব পাৰিম ন মানে এতিয়াৰ পৰা প্ৰেক্টিছ কৰি আছোঁ তোমালোকে প্ৰেক্টিছ কৰা সকলোৱে এয়া চোৱা আমাৰ চাহ বাগান ৰাস্তাত সকলোৱে বেছি নেমাৰিলোঁ আজি 8 কিলোমিটাৰ মানে মাৰিলোঁ তোমালোকে প্ৰেক্টিছ কৰা সকলোৱে কিয়নো আগন্তুক পোষ্টখিনি ওলাবলগীয়া হৈ আছে ঠিক আছে বন্ধু বান্ধৱীসকল প্ৰেক্টিছ আৰম্ভণি কৰি দিয়া আমাৰ ইয়াত এইটো ৰাস্তাত মই যোৱাকালি যেতিয়া মাকুম গৈছিলোঁ ন টাউন ফালে ওলাই গৈছিলোঁ তেতিয়া এইটো ৰাস্তাত 5 জুলাই মাৰে জেনেৰেল কাষ্টৰ ল'ৰা দুজনে মাৰি থাকে ঠিক আছে অগ্নিপথৰ কাৰণে না এই আছাম পুলিচৰ কাৰণে নাজানো কিন্তু মই তেওঁলোকক সোধা নাই কিন্তু তেওঁলোকে সদায় ৰেগুলাৰ প্ৰেক্টিছ কৰে মই তোমালোকে প্ৰেক্টিছ কৰা ধুনীয়া বতৰ চোৱা 4টা বজাত বা 5টা বজাত উঠিবা ৰাতিপুৱা ফিজিকেলটো ক্লিয়াৰ কৰি থৈ দিয়া ইণ্টাৰভিউ আহিলে ফালি দিবা তুফান উঠাই দিবা ঠিক আছে যোনবিলাকৰ বেয়া নহয় একদম মানে ফালি দিবা তুফান উঠাই দিবা তোমালোকৰ নিজৰে ভাল ফিজিকেল ফিটনেছটো যোনটো ফিজিকেল ফিটনেছ বুলি কয় ন সেইটো যদি ক্লিয়াৰ কৰি থোৱা তোমালোকৰ নিজৰে ভাল হ'ব ঠিক আছে বন্ধু বান্ধৱীসকল সেইবাবে মানে ফিজিকেলটো ঠিক ৰাখা সকলোৱে এয়া আছিল এইটো আমাৰ খেলমাটি বুলি কয় তাৰমানে ইয়াত বিভিন্ন প্ৰকাৰৰ দোকান পোৱা যায় বস্তু বাহিনী পোৱা যায় ইয়ালৈকে মাৰিলোঁ আজি ইয়ালৈকে নহয় অকণমান আগলৈকে মাৰিলোঁ মই এতিয়া খোজকাঢ়িলোঁ অকণমান ঠিক আছে এইটোৱে আছিল তোমালোকক মই জোজ দিছোঁ মানে ঠিক আছে যোনবিলাকে প্ৰেক্টিছ কৰা নাই এতিয়ালৈকে প্ৰেক্টিছ আৰম্ভণি কৰি দিয়া পেগুৱেট আহিছে এইকেইদিনমান আছাম পুলিচৰ একদম মানে ফালি দিবা ধুমুহাৰ কাৰণে ধুনি থৈ দিবা যোনবিলাকৰ বেয়া হ'ল নহয় একবাৰ লৈ ল'বা সকলোৱে সেইটো আছিল বন্ধু বান্ধৱীসকল এটা মোৰ ফালৰ পৰা সৰুৱা ইনফৰমেশ্যন কেনেকুৱা পালে তলত কমেণ্ট কৰিব লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ঠিক আছে আৰু প্ৰেক্টিছ আৰম্ভণি কৰি প্ৰথমে যোনবিলাকে এতিয়া নতুনকৈ আৰম্ভণি কৰিছা নহয় তোমালোকে লং ৰানিং মাৰা ঠিক আছে লং ৰানিং মাৰিলে মানে তোমালোকৰ ফিজিকেল ফিটনেছটো ঠিক হ'ব ফিজিকেল ফিটনেছটো ঠিক হ'লে মানে কি হ'ব তোমালোকৰ নাম্বাৰ বেছি পাবা ইণ্টাৰভিউত নাম্বাৰ বেছি পাবা নাম্বাৰ বেছি পালে তোমালোকৰ ৰিটাৰ্ণ দিবলৈ নাম আহিব যদি নাম্বাৰ বেছি নোপোৱা নহয় কি হ'ব একেষা হ'ব দৌৰ মাৰিও নমৰাব মানে মাৰিলে মানে যদি দৌৰ মাৰিছা নহয় ভালদৰে মাৰা ঠিক আছে ভালদৰে মাৰিলে মানে যাতে তোমালোকৰ যাতে লাভ হয় চাকৰিটো পোৱা তোমালোকে তেনেকৈ প্ৰেক্টিছ কৰা এনেই অকণমান মাৰি কিন্তু থৈ নিদিবা এটা লিমিটত মাৰা সদায় ৰেগুলাৰ তেতিয়া মানে তোমালোকৰ নিজৰ প্ৰফিট হ'ব কিয়নো লিমিটত মাৰিলে মানে এটা আন্দাজ কৰিব পাৰিবা কিমান স্পীডত মাৰিলে মানে তোমালোকৰ ইমান স্পীডত যাব পাৰিবা ঠিক আছে প্ৰথমে লং ৰানিঙে মাৰা লাহে ষ্টেমিনাটো বঢ়াই লোৱা ঠিক আছে বেছিকৈ মাৰিব লাগিব ন ষ্টেমিনাৰ কাৰণে বেছি মাৰিব লাগিব সেইবাবে মানে লং ৰানিং মাৰিব লাগিব ঠিক আছে বন্ধু বান্ধৱীসকল এইটো আছিল মোৰ ফালৰ পৰা সৰুৱা এটা ইনফৰমেশ্যন তোমালোকৰ আগবঢ়ালোঁ ৰাতিপুৱাতে আজি 5 জুলাই ভিডিঅ'টো চোৱাৰ বাবে সকলো বন্ধু বান্ধৱীলৈ বহুত বহুত ধন্যবাদ থাকিল জয় অসম পুলিচ জয় কামাণ্ডো।